হে ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম
प्रार्थना ऊपर जाती है, उत्तर लेकर नीचे आती है। विनती और प्रार्थना ऊपर जाती है, उत्तर लेकर नीचे आती है। प्रभु हमारा कितना महान, देखो हमसे करता है प्यार। प्रभु हमारा कितना महान, देखो हमसे करता है प्यार। हालेलुया, हालेलुया, অলপ পানী দি পানী দিয়াৰ পিছত মমডাল এটা গ্লাছেৰে লাহেকৈ দি দি জলদি জলদি এইটো মমডাল নমাই গ'ল। ইয়াত নমাই যোৱা কাৰণটো বুজি পাইছেনে? কাৰণটো হ'ল ইয়াৰ ভিতৰত যোনটো গেছ আছিল, এই গেছটোৱে যেতিয়ালৈকে ভিতৰত গ্লাছটোত আছিল তেতিয়ালৈকে মমডাল জ্বলোৱাত সহায় কৰিছিল। যেতিয়া গেছটো নাইকিয়া হৈ গ'ল তেতিয়া আমাৰ বিহু কাপোৰ নাই, লগৰ সমনীয়াই সোধে বেৰি বেৰি, সোধে বেৰি বেৰি, সৰুতে মৰিলে আই। মই যাদু খেলটো মাৰাঙৰ পৰা শিকি আহিছোঁ। আপোনালোকে জানে মাৰাঙৰ কথা। মাৰাঙলৈ মানুহ গ'লে মানুহক কুকুৰ বনায়।
কুকুৰক মেকুৰী বনায়। এতিয়া মই আপোনালোকক সেই যাদু দেখুৱাম। মই এখন শুকান কাপোৰ পানীত সুমিয়াই দিম, কিন্তু কাপোৰখন নিদিলে। এতিয়া আপোনালোকৰ ওচৰত যদি শুকান কাপোৰ এখন আছে দিয়ক। এতিয়া আপোনালোকে চাব, মই এই গিলাচটোত ৰুমালখন ভৰাই দিম। আপোনালোকে এতিয়া 3টা চাপৰি মাৰক। এতিয়া চাব, যাদু নহয়, এইটো বিজ্ঞানৰ এটা সত্য কথা যে বায়ু সকলো ঠাইতে আছে। যেতিয়া মই গ্লাছটোতে ৰুমালখন ভৰাই দিছিলোঁ, তেতিয়া ইয়াৰ উপৰিভাগত বায়ু আছিল। সেয়েহে যেতিয়া মই পানী সুমিয়াই দিলোঁ, তেতিয়া বায়ুৱে পানীখিনি সোমাবলৈ বাধা দিলে, ফলত ৰুমালখন নিদি দিলে। মই হম জয় প্ৰকাশ, নহওঁ কাৰোৰে দাস। কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উঘালিম, নিজৰ ভৰিত নিজে থিয় দিম, নকৰোঁ পৰত আশ। মই হম জয় প্ৰকাশ, মই হম সৰু জিনি, বিশ্ব বিজয়িনী, সুপ্ত ভাৰত জগাই তুলিম, ঢালি দিম সঞ্জীৱনী। মই হম সৰু জিনি, মই নেতাজী সুভাষ হম, পৰ্বত লংঘি সাগৰ নেওচি জয়ৰ তিলক লম। মই নেতাজী সুভাষ হম, মই হম কৰ্ণবীৰ চিৰ উন্নত নামতো নবীন কামতো নবীন বীৰ পুত্ৰ ধননী। মই হম কৰ্মবীৰ, মই হম দেশভক্ত তৰুণ ৰাম, দেশৰ কাৰণে সকলো ত্যাগী যুঁজিম অবিৰাম, ৰাখিম দেশৰ নাম। মই হম তৰুণ ৰাম, মই হম কনকলতা, প্ৰাণ বলি দিও উধাৰি আনিম দেশৰ স্বাধীনতা। মই হম কনকলতা, মই হম কুশল কোঁৱৰ, নিৰ্ভীক অহিংসা বীৰ, সদায় উন্নতি দেশৰ কাৰণে দহৰ কাৰণে, হাঁহি হেলা ৰঙে ডিঙি চিত জৰিল। মৰমৰ আই, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌহনা মিঠাৰ বাবে পাহৰি ভাগৰ, কৈছিল চেনে মোৰ দুগালত চুমা খাই, তেৱে মোক পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰাৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিৰ লাল কাল মুখখনি চাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলো যেবেনৰীয়াত দুখ পাই, একেথৰে কোনে মোৰ মুখলৈ চাই, মৰো বুলি কান্দিছিল কাহি সমনীয়া, তেৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলো থিয় যেবে অত তত ধৰি, পৰিলেনে কোনে গৈ ততালিকে লৰি, মিচুকাইছিল মোক নাম গুণ গাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। নমস্কাৰ। আনিছো খাইছো এই নীতি নাই ইয়াত চৰকাৰৰ কোনো
ফুলো উগাৰ চেগিৰ দৰে জীৱন চকৰি উখাৰ শিঙুলি মেলি আমাৰ জীৱন কৰে ৰঙিনী আমনি। ধন্যবাদ। প্ৰধান শিক্ষক মহোদয়, শিক্ষাগুৰুসকল, নিমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দ, পিতৃতুল্য পিতৃসকল আৰু মাতৃতুল্য মাতৃসকল আৰু মোৰ সভাপতিসকল, আপোনালোক সকলোলৈকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী নীলোৎপল হাজৰিকা। মই আজি শিশু দিৱসৰ ওপৰত দুআষাৰমান ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। 1889 চনৰ 14 নৱেম্বৰ